হাতটো উলাই দিয়ে হাত নমস্কাৰ সকলকে মই সুচিত্ৰা আৰু আপোনালোক সকলকে বহুত বহুত আন্তৰিক স্বাগতম জনাই আৰম্ভ কৰোঁ আজিৰ ব্লগ ভিডিঅ'। আজি মই উপস্থিত আছো বিজনী কলেজত এনুৱেল আৰ্ট এক্সাম সিজন 2025-26 মাজত। আজি মোৰ বাবে দিনটো বহুত স্পেচিয়েল কাৰণ এইবাৰ মই দ্বিতীয়বাৰৰ বাবে ডিউটি কৰিবলৈ আহিছো। যোৱা বছৰত মোৰ প্ৰথম ডিউটি পৰিছিল, এই বছৰলৈ দ্বিতীয়বাৰ হ'ব। যোৱা বছৰ জুনিয়ৰ বেটছৰ লগত ডিউটি কৰিছিলো আৰু এইবাৰ জুনিয়ৰ আৰু সিনিয়ৰ ষ্টুডেণ্টৰ লগত এই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাৰ সুযোগ পাই খুবেই ভাল লাগিল। এই বছৰত মই খুব এক্সাইটেড হৈ আছো কিয়নো সিনিয়ৰ আৰু জুনিয়ৰ দুটাই বেটছৰে ডিউটি কৰিবলৈ পাম। ইফালে এক্সাম অলৰেডি আৰম্ভ হৈ গৈছে। সিগনেচাৰ লৈ আছে নেকি নে হ'ব এই বাইদেউজনী চেম এইবাৰত দ্বিতীয়বাৰ হ'ব। যোৱাবাৰ আমি একেলগত ডিউটি লৈছিলো, এইবাৰ তাইৰো চিনিয়ৰ আৰু জুনিয়ৰ দুয়ো বেটছৰে ডিউটি হ'ব। আমাক বেলেগ বেলেগ কৰি ডিউটি কৰিবলৈ দিছে। এই বাইদেউজনী হৈছে বেলেগ ৰুমৰ PP1, চেম PP1 মোৰো PP1 ডিউটি কৰিছে আগৰবেলা। পিছবেলা আকৌ চিনিয়ৰ বেটছৰ ডিউটি হ'ব, মানে 12টাৰ পিছৰ পৰা চিনিয়ৰ বেটছৰ ডিউটি। চিনিয়ৰ বেটছবিলাক দুটা পেপাৰ আছে, ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ। আৰ্ট মানে কেৱল ছাবজেক্ট নহয়, আৰ্ট মানে হৈছে ইমাজিনেশ্যন, পেচেন্স, ক্ৰিয়েটিভিটি আৰু নিজৰ ফিলিংছক পেপাৰত জীৱন্ত কৰি তোলা। যিবিলাকত আপোনালোকে দেখিব এক্সাম প্ৰিপাৰেশ্যন, ষ্টুডেণ্টছ ড্ৰয়িঙক লৈ অলপ মটিভেশ্যন। তেন্তে বলক আৰম্ভ কৰোঁ আজিৰ বিউটিফুল আৰু মেমৰেবল দিনটো। এক্সাম অলৰেডি ষ্টাৰ্ট হৈছেহি। মোৰ অহাত অকণমান পলম হৈছে। টিচাৰ হিচাপে যিখিনি সময়ত আহিব লাগে সেই সময়ত উপস্থিত হোৱা নাই। 10 মিনিট লেট কৰি থাকিলোঁ, সেইকাৰণে আৰম্ভণিৰ ভিডিঅ'খিনি কৰিব পৰা নাই। এক্সাম আৰম্ভ হ'ল, হলবিলাক একেবাৰে শান্ত। সকলোৱে নিজৰ ইমাজিনেশ্যনক পেপাৰত আনিবলৈ ব্যস্ত হৈ পৰে। কোনোবাই চিনাৰী আঁকিছে, কোনোবাই আকৌ পৰ্ট্ৰেট। মই এটা কথা সদায় বিশ্বাস কৰোঁ, ড্ৰয়িং কৰা মানে পাৰফেক্ট নহয়, ড্ৰয়িং মানে নিজৰ মনৰ ক্ৰিয়েটিভিটি এক্সপ্ৰেছ কৰা। বহুতে ভাবে মই আঁকিব নাজানো, মই আঁকিব নোৱাৰোঁ, কিন্তু সঁচা কথা হ'ল কোনোবাই জন্মৰ পৰা আৰ্টিষ্ট হৈ নাহে। প্ৰেক্টিচ, পেচেন্স আৰু পেচেন্সকে মানুহক ভাল আৰ্টিষ্ট বনাই তোলে। যদি আপোনালোকে ড্ৰয়িং কৰি ভাল পায় তেন্তে কেতিয়াও বন্ধ নকৰিব। কিন্তু আৰ্ট হৈছে এনেকুৱা এটা বস্তু যিয়ে মানুহৰ মন শান্ত কৰি তোলে।
ইয়াত আছে দুজন এক্সামিনাৰ আৰু একজন আছে কালেক্টৰ আৰু লগত আছে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ টিচাৰবোৰ। এতিয়া এক্সাম শেষ হ'বলৈ গৈছে। ষ্টুডেণ্টবিলাকে নিজৰ আৰ্ট ৱৰ্ক ফাইনেল টাচত দিছে। তেন্তে বন্ধুসকল, এই আছিল আজিৰ ফাইন আৰ্ট এক্সাম, আজিৰ সম্পূৰ্ণ ব্লগ ভিডিঅ' এক্সপিৰিয়েঞ্চ। বিজনী কলেজত দ্বিতীয়বাৰৰ বাবে ডিউটি কৰি সঁচাকৈ বহুত ভাল লাগিল। আজিৰ দিনটো মোৰ বাবে খুব মেমৰেবল হৈ থাকিব। যদি আপোনালোকে ড্ৰয়িং ভাল পায় তেন্তে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ বন্ধুসকল।